মমতালৈ চিঠি। শ্ৰদ্ধেয় কবি হেম বৰুৱাৰ মমতাৰ চিঠিৰ উত্তৰ। লেখক ভাস্কৰ ৰঞ্জন। মমতালৈ চিঠি। মৰমৰ, এয়া জোনৰ পোহৰত তোমাৰ চিঠি পঢ়িছোঁ। আকাশৰ ডাকত তোমাৰ চিঠি পালোঁ। দুখৰ বহুমেঘ পাৰ হৈ আজি মোৰ সুখৰ নিশা। খুলি থৈছোঁ মোৰ হৃদয় খিৰিকী, আকাশত বিয়পি আছে নীলা সন্ধিয়া। মমতা, মই জানো তোমাৰ মন আকাশত এতিয়া মাথো শূন্যতা। তথাপি তুমি দেহত বসন্ত সাঁচি এতিয়াও ৰৈ আছা মোলৈ। ময়োতো বিচাৰোঁ তোমাৰ সেৱতাৰে বোৱাই দিবলৈ মোৰ ভাল পোৱাৰ সেন্দুৰীয়া নৈ। এতিয়া মোৰ দুবাহুত সূৰ্যসম প্ৰতিশ্ৰুতি আৰু বুকুত অপেক্ষাৰ যন্ত্ৰণা। কেতিয়া তুমি আমাৰ ঘৰলৈ নকৈ আহিছিলা, কেতিয়া তোমাক মই এৰি থৈ আহিছিলোঁ, মোৰ সঠিক মনত আছে। মমতা, মইতো যাব নোৱাৰোঁ কাহানিও তোমাৰ অন্নপূৰ্ণা হাঁহিৰ উপকূল চাবলৈ। মৰমেৰে তোমাৰ দুচকু বাংময় কৰিবলৈ কিমান দিনলৈকে উপবাসে থাকিব হৃদয়। শেষ নোহোৱাকৈ থাকিব প্ৰেম আৰু বিৰহৰ আধাপৰা জীৱন। তুমি বাৰু কেনে আছা? তোমাৰ কঁকালৰ ৰঙা ৰিহাখনৰ দৰে ভোগদৈ কেনে আছে? ভোগদৈ এদিন হয়তো আহিব এনেদিন, ভোগদৈৰ বুকুত মানুহৰ চকুলোৰে দুখৰ জলাশয় গঢ়ি উঠিব। বুকুত অজস্ৰ দুখ লৈ লুইত লুইত হৈ থাকিব। মোৰ কি ভাৱ হয় জানা? বিষণ্ণতাৰ ডাৱৰ ফালি যেন মই গুচি যাম তোমাৰ কাষলৈ। মমতা, মই ছটিয়াই দিয়া এফুটা জোনাকে জানো পোহৰাই তুলিব পাৰিব তোমাৰ দুখৰ আন্ধাৰ? তোমাৰ যে দেউতাই চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি, কিন্তু আজি শূন্যতাৰ মাজত অকলশৰীয়া তোমাৰ বিষণ্ণ মন। অতীতৰ উপকূলত মৃত সভ্যতাৰ দৰে পোত গ'ল আমাৰ যুগ্ম সুখ আৰু ভালপোৱাৰ ইতিহাস। সেইবোৰ বহু বছৰ আগৰ কথা। আজি মোৰ স্মৃতিৰ দিনলিপিত ধুঁৱলি কুঁৱলি সেই দিনবোৰ। আমাৰ চাগে বাবুল এতিয়া ডাঙৰ হ'ল, সি চাগে উতুনুৱাই হৈ উঠিছে জীৱনৰ সেউজ গলিয়েদি খোজ পেলাই। আকাশৰ পৰা ভোগদৈখন দেখিলে এতিয়াও অনুভৱ কৰোঁ মোৰ এৰি থৈ অহা দিনবোৰৰ বিষণ্ণময় ৰূপ। সেইদিনা চাগে তোমাৰ বৰ আনন্দ লাগিছিল তোমাৰ গৰ্ভত বাবুলৰ উপস্থিতিৰ কথা জানিব পাৰি। তাৰ বাবেই থৈছিলানে কেৰাহীত তোহৰ জুই আৰু সৰিয়হৰ গাৰুৰে এটা গিলিপ বগা ৰঙৰ? আমাৰ চাগে বাবুল এতিয়া ডাঙৰ হ'ল, স্কুলত তাক নাম লগাই দিলা। তাৰ বাবেইতো তুমি তোমাৰ দুখ আৰু চকু পানীবোৰক কবৰ দিব পাৰিছা। আৰু কি লিখিম, বিশেষ একো নাই। তোমাৰে শপত, মোৰ উলটি যোৱা আশা নাই। তোমাক জনাই থৈছোঁ মমতা, তুমি জানো পাৰিবা তোমাৰ বাবুলক এৰি মোৰ কাষলৈ আহিবলৈ? মই জানো মমতাই নোৱাৰে নিজৰ মমতাক বিসৰ্জন দিবলৈ। মই মেঘৰ মাজৰ পৰা বৰষুণ হৈ তোমাৰ গাঁৱত কেতিয়াবা সোমাম দেই। মৰম ল'বা। ইতি তোমাৰ মৃত স্বামী। পুনশ্চ ভোগদৈ হেনো এইবাৰ সংহাৰী ৰূপ ধৰি প্লাবিত কৰিছে মোৰ অতীতৰ মৰমৰ গাঁও। পথাৰবোৰেও চাগে সদ্য বিধৱা নাৰীৰ দৰে বিনাই কান্দিছে নহয়নে?